ইণ্ডিজেনিয়াছ উমেন সম্পৰ্কত এটা গুৰুত্বপূৰ্ণ কথা কৈছে আৰু সেইটোৱেই আজিৰ মেছেজ ফৰ দি ৱৰ্ল্ড এজ এ হোল। এইটো মই অলপ কৈ দিছোঁ। ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ' গুটেৰেছে সদস্য ৰাষ্ট্ৰসমূহ, অংশীদাৰীসকল আৰু বিশ্ব সম্প্ৰদায়ক থলুৱা ধাত্ৰী মানে ইণ্ডিজেনিয়াছ মিডৱাইফছ মিডৱাইফ এইসকলক মানে আন্তৰিকতাৰে মৰ্যাদা দি তেওঁ এটা ৰাস্তা বনাব কৈছিল আৰু সেই ৰাস্তাটো এতিয়াও আছে শিৱসাগৰত, নাম হ'ল ঝাই আলি। গতিকে কাৰ্বি জনসাধাৰণৰ এতিয়াও উন্নতি হোৱা নাই, এতিয়াও ইণ্টেৰিয়ৰ প্লেচত বহুত মানে দুৰ্ভাগ্যজনক পৰিস্থিতিত জীয়াই আছে। গতিকে আমাৰ সেই ইণ্ডিজেনিয়াছ আৰু আল্টিমেটলি আমাৰ কাৰ্বি তথা অন্য খিলঞ্জীয়াবিলাক ৰুট আউট হৈ যাব। সেইকাৰণে আমি কাম কৰিব লাগিব সাহসেৰে সৈতে। আমি কোনো ৰাজনৈতিক দল, তথাকথিত ৰাজনৈতিক দল, সেইসকলক আজি বিশ্ব খিলঞ্জীয়া দিৱস উপলক্ষে মই মোৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। কাৰণ তেওঁলোকৰ কাৰণেই আজি আমি জীয়াই আছোঁ। অল দ্য ইণ্ডিজেনিয়াছ কিংছ এণ্ড দি ৱাৰিয়াৰ্ছ লিখিতভাৱে যিটো ছাবমিট কৰি গৈছে ৰাষ্ট্ৰসংঘক, ইণ্ডিজেনিয়াছ কমিউনিটিজ, পিপুলছ এণ্ড নেশ্যনছ আৰ দ'জ হুইচ having a historical continuity with pre-invasion and pre-colonial societies that develop on their territories consider themselves distinct. কাৰ্বিসকলক ৰিপ্ৰেজেণ্ট কৰি KSR পৰা আৰু আমাৰ KSR এক্স প্ৰেচিডেণ্ট, তেওঁ আমাৰ প্ৰেচিডেণ্ট আছিল এক্স MLA আপোনালোকৰ চবৰে চিনাকি চন্দ্ৰকান্ত তেৰাণ, তেওঁ আছিল এই মিটিঙত। আমি এই সংখ্যাটো এইটো অসম ভূখণ্ডত হাজাৰ হাজাৰ বছৰ ধৰি বৰ্মন কছাৰী, শৰণীয়া কছাৰী, টাই আহোম, সিংভৌ, টাই খামতি, টাই ফাকে, টাই খেমিয়ান, টাই তুৰুং, টাই আইতন আৰু আৰ্য দ্ৰাবিড় মূলীয় অসমীয়া ভাষী কৈবৰ্ত, নাথ, কেওট, কমাৰ, কুমাৰ, হীৰা, খালৈ, খুট, কলিতা, কায়স্থ, ব্ৰাহ্মণ, গৰীয়া, মৰীয়া, দেশী আৰু অসমীয়া শিক্ষকসকল আৰু অসম দেশৰ হাজাৰ বছৰীয়া স্থায়ী বাসিন্দাৰ ব্যাপক আৰু বহল পৰিচয়েৰে এইসকলেই হ'ল প্ৰকৃত অসমীয়া। গতিকে আমি এই সংজ্ঞাটোৱেই দিছোঁ আৰু আমাৰ বিভিন্ন খিলঞ্জীয়া জাতি জনগোষ্ঠীয়ে এইটো গ্ৰহণ কৰিছে আৰু এইমতে আমি আগবাঢ়িব লাগিব। মই উইথ ডিউ এপলজি আমাৰ চক্ৰ সিং তেৰং ডাঙৰীয়াক তেতিয়া বাবু ৰাজেন্দ্ৰ প্ৰসাদ, এক্স প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, তেওঁৰ অনুৰোধ ক্ৰমে আমাৰ হোজা মানুহ চক্ৰ সিং তেৰং তেওঁক অনুৰোধ জনাই এই খেৰণীত এই বিহাৰী কলনী। মোৰ বক্তব্যৰ সামৰণিত মই এটা কথা স্পষ্টভাৱে আপোনালোকক কওঁ যে আমাক ইণ্ডিজেনিয়াছসকলক যিটো আমাক অধিকাৰ দিছে, য'ত ভাৰতেও সপক্ষে ছাইন কৰিছে, এই ৰাইটছ অফ ইণ্ডিজেনিয়াছ পিপল 2007 143খন দেশৰ সৈতে ভাৰতে সপক্ষে ভোটদান কৰিছিল 13 ছেপ্টেম্বৰত জেনেভা। আৰু তাৰ এইখনৰ 3 নম্বৰ আৰ্টিকলত আছে, ইণ্ডিজেনিয়াছ পিপুলছ হেভ দি ৰাইট টু সেল্ফ ডিটাৰমিনেশ্যন by virtue of the rights they freely determine their political status and to autonomy or self-government in matters relating to their internal and local affairs as well as ways and means for financing their autonomous functions. গতিকে একদম clearly the Karbi people can form their indigenous government. গতিকে কাৰ্বিসকল যদি আগৰ সেই বীৰ আৰু ৰজাৰ আদৰ্শেৰে যদি যোদ্ধাৰ ৰূপত থিয় হয়, কোনেও ইয়াত একো কৰিব নোৱাৰে। ইউ কেন ফৰ্ম ইয়ৰ অউন ইণ্ডিজেনিয়াছ ঠাই আৰু সেইটো অসম চৰকাৰ